আজি ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাৰ এৱাৰনেছ কেম্প এটা কৰিছিলে হাতী আৰু মানুহৰ যিটো সংঘাত চলি আছে তাৰ ওপৰত। আৰু আমি প্ৰত্যক্ষ কৰিলোঁ যোৱা 6টা মাহ হাতী মানুহৰ সংঘাত দ্ৰুতগতিত বৃদ্ধি পাইছে, বিশেষকৈ আমাৰ এই বৃহত্তৰ উত্তৰ অঞ্চলটোত। আৰু কেইবাজনো মানুহৰ প্ৰাণহানি হৈছে, বহু মানুহৰ ক্ষয় ক্ষতি হৈছে। আৰু দিন ৰাতি একাকাৰ কৰি চৰকাৰৰ ফালৰ তৰফৰ পৰাও আমাৰ ৰেঞ্জাৰ চাহাবৰ নেতৃত্বত যিমান পাৰি সিমান তেওঁলোকে সহায় কৰিছে আৰু মানুহে আগবাঢ়ি আহিছে এই হাতী মানুহৰ সংঘাত আঁতৰ কৰিবৰ কাৰণে। আৰু বিশেষকৈ এতিয়া বাৰিষা আহিছে, বাৰিষা আৰু এটা ডাঙৰ সমস্যা হৈছে যে হাতী যেতিয়া আহে, বাৰিষা বৰষুণো থাকে, হাতীও আহে, মানুহো থাকিব নোৱাৰে। গতিকে গোটেই পৰিস্থিতিটোৰ পৰা কেনেকৈ ৰক্ষা কৰিব পৰা যায় এই বিষয়ে এটা বিস্তৃতভাৱে আলোচনা কৰা হৈছে আৰু ৰাইজক এই সম্পৰ্কে সজাগ থাকিবৰ কাৰণে কোৱা হৈছে। আৰু ইলেক্ট্ৰিকেল যিটো ফেন্সিং সেইটো কেতিয়াবা হাতীও ইয়াক কি কৰে আমাতকৈ বুদ্ধিয়ক হৈ গৈছে। আৰু হাতীয়ে গম পায় যে এইখিনিত ইলেক্ট্ৰিকেল শ্বকটো নহয়, বেলেগ এটাতে হয়। গতিকে এনেধৰণৰ সমস্যাবিলাকৰ কথা তেওঁলোকে অৱগত কৰিছে। আৰু এটা আৰণ্যক নামৰ এটা NGOকো ইয়াৰ কাম কাজ চাবৰ কাৰণে BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা দিছে। আৰু এই গোটেই বিষয়টো মই কেইবাবাৰো এছেম্বলিত উত্থাপন কৰিছোঁ। চৰকাৰে ভাল দৃষ্টি দিছে আৰু মই আশা কৰোঁ যে এই বিষয়টো যদিও বহু দিনৰ বিষয়, মই ইয়াক সমাধান কৰিব পাৰিম, এনেধৰণৰ বিশ্বাস মোৰ হৈছে। আৰু ৰাইজেও সজাগতাৰে আগবাঢ়িব লাগিব। আৰু এটা কৰিডৰ, হাতী চলাচল কৰিবৰ কাৰণে এটা কৰিডৰৰো প্ৰয়োজন। হাতী কোনফালে যাব? গতিকে সেই ধৰণৰ কথাবিলাকো আলোচনা হৈছে আৰু ৰেঞ্জাৰ লেভেলতো এইবিলাক কথা তেখেতসকলে পাতি আহিছে। ইমানেই আজিৰ বিষয়ে আছে। চলাৰ ফেন্সিংটো আছে ইয়াতে, তাৰ উপৰিও কেনেকুৱা ব্যৱস্থা? চলাৰ ফেন্সিংটো আছে। এতিয়া প্ৰত্যক্ষদৰ্শী যিবিলাক ৰাইজ তেওঁলোক বেছি অভিজ্ঞ আমাতকৈ। তেওঁলোকে কৈছে সেইটো অলপ বেন কৰি দিব লাগে। এইটো চিধাকৈ দিছে যে বেন কৰি দিলে তেতিয়া পটককৈ তেওঁলোকে এইটো ভাঙিব নোৱাৰে। বা তেওঁলোকে কেতিয়াবা আকৌ কৈছে যে গছ আনিও তাতে আপোনাৰ ইলেক্ট্ৰিকেল ফেন্সিঙত পেলাই দিছে। পেলাই দি পেলাই লগে লগে ইলেক্ট্ৰিকেল ফেন্সিং পৰি গৈছে। আৰু তেতিয়া যোৱা ৰাস্তাটো তেওঁলোকে কি কৰি লৈছে, মুকলি কৰিছে। যেতিয়া ৰাস্তাত আপোনাৰ তেওঁলোকে গছ পেলাই দিব, তো ইলেক্ট্ৰিকেল ফেন্সিং তলত পৰি গ'ল, তেওঁলোকে যাতায়াত কৰিবৰ কাৰণে সুবিধা হৈ গ'ল। তো এই কথাখিনিও তেওঁলোকে অৱগত কৰিছে। গতিকে সমস্ত বিষয়টো খুব পুংখানুপুংখভাৱে ৰাইজে অৱগত কৰিছে। আৰু এই বিষয়টো মূলতঃ হাতী মানুহৰ সংঘাত আৰু সজাগতা হৈ আছে। যেতিয়া অঞ্চলটোত কিবা এটা ঘটনা হয়, একচুৱেলি এনেকুৱা যে মানুহজন মৃত্যু হোৱাৰ লগে লগে হাতীৰ গছকত যদি মৃত্যু হয়, তেতিয়া 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে এক্সগ্ৰেছিয়াটো পাব লাগে। কিন্তু কথাটো হৈছে আজিকালি প্ৰচিডিউৰটো যিমান ইমিডিয়েটলি হ'ব লাগে, সেই প্ৰচিডিউৰটোত কি হৈছে, লেপছ হৈছে। যাৰ কাৰণে তেওঁলোকে 24 ঘণ্টা বাদ দিয়ক, তেওঁলোকে 4 মাহতো পোৱা নাই। গতিকে এক্সপিডাইট কৰিবলৈ দিয়া হৈছে। নাম্বাৰ 1, যিসকলৰ খেতি নষ্ট হৈছে তেওঁলোককো ইমিডিয়েটলি পইচা দিয়াৰ কাৰণে প্ৰভিজনটো আছে। গতিকে সেইটো এক্সপিডাইট কৰিবলৈ দিয়া হৈছে। আৰু এটা কেম্প, ইয়াত যাতে এটা কেম্প কৰিব পৰা যায়, ফৰেষ্ট কেম্প এটা, যাতে ইমিডিয়েটলি ইয়াত থকা বেটেলিয়ানসকলে যাব পাৰে, তাৰ কাৰণেও এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি ফৰেষ্টৰ EM ডাঙৰীয়াক কৈছোঁ আৰু তেখেতে সহমত প্ৰকাশ কৰিছে। আৰু ইতিমধ্যে সেই প্ৰপ'জেলটোও আমাৰ ৰেঞ্জাৰৰ পৰা DF-লৈ গৈ কোকৰাঝাৰ গৈছে। মই ভাবোঁ যে সেইটো হ'লেও এটা ডাঙৰ সকাহ আমাৰ ইয়াত থকা মানুহৰ কাৰণে হ'ব। খুব সোনকালে যত্ন কৰিছোঁ আৰু মই ভাবোঁ যে সেইটো সোনকালে হ'ব। ইভিন মই সোনকালে কৰিবৰ কাৰণে তেওঁলোকক এটা এষ্টাব্লিছমেণ্টো দেখাই দিছোঁ যে যিহেতু গড় ভিতৰত আমাৰ এটা এষ্টাব্লিছমেণ্ট আছিলে, আমি তেতিয়া ব্লক বনাইছিলোঁ সেইটো 1996ত। তাৰপিছত এইটো বাগানপাৰালৈ চিফ্ট কৰিলে। গতিকে সেই এষ্টাব্লিছমেণ্টটো আছেই। ইমিডিয়েটলি যদি ফাংচন কৰিব খোজে তেতিয়াহ'লে সেইখিনিও তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে।